বহুত টেস্টি হৈছে কেনেকুৱা লাগিছে সলিড নমস্কাৰ বন্ধু বান্ধৱীসকল পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ অন্য এটা ভিডিঅ'লৈ আজি বৰ গৰম পৰিছে গৰমত কি কৰোঁ কি নকৰোঁ লাগিছে এতিয়া ভাবিছোঁ আম খাম আম আমি কেনেকৈ খাওঁ আজি আপোনালোকক দেখুৱাম চাই থাকিব ভিডিঅ'টো লাষ্টলৈকে গৰমত আম খোৱা মজাই বেলেগ এতিয়া আমি আম খাবলৈ আম পাৰিবলৈ যাওঁ আম ক'ত পাম এতিয়া বাৰীত গছত ওপৰত গাইজ এতিয়া গৈ আছোঁ আম পাৰিবলৈ চাই থাকক ভাল লাগে যদি লাইক কমেণ্ট আৰু শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব এতিয়া আমাৰ ভাইটিয়ে দলিগুটি মাৰিবলৈ আৰম্ভ কৰিলে আম হৰাবলৈ গাইজ দেখিছেনে গছজোপা ইমান ওখ বেচেৰাটো অৱস্থা বেয়া হৈ গৈছে আম এটা হৰিলেও मिल गया ये आम उठा ফাইনেলি আম হৰাব পাৰিলোঁ এতিয়া আনিছোঁ গাইছ আম খাবলৈ যোগাৰ কৰি আছোঁ কলপাত কাটিলোঁ এতিয়া আমখিনি ধুই লৈছোঁ ধুনীয়াকৈ এতিয়া ৰুকনি ৰুকি ল'ম কাৰণ আমখিনি ৰুকি খোৱাৰ সোৱাদটো বেলেগ ইমান গৰম পৰিছেও থাকিব নোৱাৰা হৈ গৈছে মানুহৰ ঘৰত আম ৰুকিবলৈ আৰম্ভ কৰি দিলোঁ ৰুকি আছোঁ হৈছেগৈ আৰু এয়া চাব পাৰিছে আম ৰুকি ল'লোঁ আমখিনি ৰুকি লোৱাৰ পাছত এতিয়া এয়া ক'লা নিমখ নৰ্মেল নিমখ অকণমান লৈছোঁ আৰু শুকান জলকীয়া পুৰি লৈছোঁ কাৰণ আমৰ চাটনিত শুকান জলকীয়া নহ'লে টেষ্ট ভাল নাহে তাৰ কাৰণে মই এইখিনি এয়া কালা নিমখ নৰ্মেল নিমখ অকণমান তাৰপিছত এয়া এতিয়া জলকীয়া শুকান জলকীয়া আৰু এটা দি দিছোঁ এতিয়া আমৰ পিহনাখিনি পূৰা সানি লৈছোঁ জলকীয়াৰ লগত মোৰ মুখৰ পানী আহিয়ে গৈছে আৰু পূৰা সানি ল'লেহে মানে খাবলৈ টেষ্টটো বহুত ভাল হ'ব এয়া চাব পাৰিছে আমখিনি ওচৰ পাছ এয়া চক মোৰ মুখৰ পানীটো লোভ লাগি গৈছে আপোনালোকৰ মুখৰ পানী আহিছেনে কমেণ্টত জনাব খাবলৈ হৈ গ'ল আৰু গাইছ এতিয়া খাবলৈ লৈছোঁ মোৰ মুখৰ পানী পৰিয়ে গৈছে নোখোৱাৰ আগতে খাই চাওঁ কেনেকুৱা লাগিছে বহুত টেষ্টি হৈছে কেনেকুৱা লাগিছে সলিড বেয়া খাইছে